নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত দেখাম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণ চৰকাৰী ঘৰৰ লিষ্টত আপোনাৰ নাম আছেনে নাই কেনেকৈ চেক কৰিব। চৰকাৰী ঘৰৰ লিষ্টত আপোনাৰ নাম আছেনে নাই চাবলৈ আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈছোঁ আৰু সাৰ্চ বাৰত টাইপ কৰিব pmayg.nic.in। আপোনালোকে টাইপ কৰি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পাছত আপোনালোকে এনেকুৱা ধৰণৰ এটা এড শ্ব' হ'ব। এডটোৱে পূৰণ চিনটো তেনেকৈ কৰি কাটি দিব। তাৰপিছত আপোনালোকে এয়া আৱাসফ্ট এই অপশ্যনটোত ক্লিক কৰিব। আৱাসত অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিব। এনেকৈ তললৈ স্ক্ৰল ডাউন কৰাৰ পিছত বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন এই অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এই প্ৰথম ঘৰটোত আপোনালোকৰ ষ্টেটটো ছিলেক্ট কৰি ল'ব, আছাম। ষ্টেট ছিলেক্ট কৰি লোৱাৰ পিছত ছেকেণ্ড ঘৰটোত আপোনালোকৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্ট ছিলেক্ট কৰাৰ পিছত ব্লকটো ছিলেক্ট কৰি ল'ব। ব্লকটো ছিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকৰ গাঁও পঞ্চায়তটো ছিলেক্ট কৰিব। গাঁও পঞ্চায়ত কি হয় আপোনালোকৰ গাঁও পঞ্চায়তটো ছিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে ইয়েৰটো ছিলেক্ট কৰিব, কোনটো ইয়েৰৰ চাব আপোনালোকে। মই 2021 2022ৰটো দেখাই আছোঁ আপোনালোকক। ইয়েৰটো ছিলেক্ট কৰি লোৱাৰ পাছত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণ প্ৰথম অপশ্যনটো এইটোত ছিলেক্ট কৰিব। এইটো ছিলেক্ট কৰি লোৱাৰ পাছত তলত কেপচাটো ফিল কৰিব লাগিব। 50-30 ইয়াৰ আনচাৰটো তলৰ এই চেপ্টাৰ ঘৰটোত বহাব লাগিব। হয়তো আপোনালোকৰ প্লাছো আহিব পাৰে। তো আনচাৰটো বহাই লৈছোঁ। ইয়াৰ আনচাৰটো বহাই লোৱাৰ পাছত তলৰ এই ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পাছত তলত দেখিছে এয়া লিষ্টখন শ্ব' হৈ গৈছে। নামবিলাক আহি গৈছে, কাৰ কাৰ নাম আছে ইয়াত শ্ব' হৈ যাব। যদি এই লিষ্টখন আপোনালোকে মোবাইলত ডাউনলোড কৰিব বিচাৰে তেনেহ'লে এই ডাউনলোড PDF অপশ্যনটোত ক্লিক কৰি দিব। ডাউনলোড PDF অপশ্যনটো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এই লিষ্টখন মোবাইলত ডাউনলোড হৈ যাব। দেখিছে এই মোবাইলত ডাউনলোড হৈ গৈছে। তো আপোনালোকে এনেকৈ আপোনাৰ নাম আছেনে নাই চেক কৰিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন কৰি দিব।